কৰিছা তুমি হা হা বাবু চাবা কি বাবু চাবা ঘৰৰ অৱস্থা চাওকচোন কি অৱস্থা কৰি পেলাইছে কিমান ঠিক কৰিব উপায় নাই আৰু বাচ্চাৰ লগত হেল্ল' এভৰিৱান কি খবৰ ভালে আছে নে সকলো মই অংকিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আছোঁ মই মাহঁতৰ ঘৰত দেখি চাগে গমেই পাইছে মই যোৱাকালি আহি গ'লোঁ ইয়ালৈ কাৰণ আজি আছে আইতাৰ শ্ৰাদ্ধ মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে মোৰ আইতা ঢুকাইছিলে মামাহঁতৰ তো আজি আছে শ্ৰাদ্ধ আইতাৰ তো শ্ৰাদ্ধলৈ যাম মই যোৱাকালি আহি গ'লোঁ আবেলি আৰু আজি মাহঁত গৈছে অলৰেডি ৰাতিপুৱাতে গ'ল আমি যোৱা নাই বাচ্চাকেইটা আৰু ময়ে আছোঁ ঘৰত আৰু অলপ পিছত যাম হাজবেণ্ডো আহিব অফিচৰ পৰা আহিলে অকণমান পিছত যাম যিহেতু বাচ্চাৰ লগত ৰাতিপুৱা যোৱাতে অলপ দিগদাৰী হৈ যায় কাৰণ জানেই নহয় উৎপাত বাচ্চাবিলাকৰ গৈ মেলি পিছে পিছে ঘূৰি ফুৰিব লাগিব সেইকাৰণে মই ৰাতিপুৱাতে নগ'লোঁ এতিয়া লাহে লাহে যাম আৰু বতৰটো আজি যদিও গৰম আছে ইমান ৰ'দটো নাই পিছে বৰষুণ নিদিলেও হয় বতৰটো অকণমান মানে ইমানো হেৰি নহয় আৰু বৰষুণ দিব তেনেকুৱাও লাগিছে অকণমান কিন্তু গৰমটো খুব গৰম আছে কিন্তু ৰ'দটো নাই এনেকৈ থাকিলেও হয় আৰু বৰষুণটো দিব নালাগে আৰু আইতা ঢুকাওঁতেও অৱশ্যে বৰষুণ নাছিলে যদিও সেইকেইদিন ৰেগুলাৰ বৰষুণ দি আছিলে কিন্তু আইতা ঢুকোৱাৰ দিনাখন বৰষুণ একেবাৰে নাছিলে তো আজিও আহিব নালাগে চাওঁ কি হয় দিনটো ভালে ভালে পাৰ হ'লে হয় আৰু এতিয়া লাহে লাহে ওলাওঁ আৰু এতিয়া 12:30 বাজিলে 1:30মান বজাত যাওঁ আৰু ঠিক আছে তেন্তে ওলাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক হেল্ল' এভৰিৱান এয়া জাষ্ট ওলাই মেলি ৰেডি এতিয়া যাব ওলাইছোঁ আমি শ্ৰাদ্ধ ঠিক আছে তেন্তে গৈ পাই লগ পাই আছোঁ আপোনালোকক এয়া আমি আহি পাই গ'লোঁ মামাহঁতৰ ঘৰ আৰু আহি পাই দেখিলোঁ চোতালত আইতাৰ এই ফটোখন আৰু শ্ৰাদ্ধ অলমষ্ট হৈয়ে গ'ল আমি আহি পাওঁতে অকণমান যিহেতু দেৰি হৈ গৈছে আমি অহাৰ আগতে শ্ৰাদ্ধ হৈ গৈছে আৰু এয়া সকলোবোৰ আছিলে ঘৰৰ মানুহবোৰ কিন্তু আইতাই নাছিলে কাৰণ আইতাৰ সেই মৰমবোৰ আইতাৰ কথাবোৰ মনত পৰি গৈছে সকলোবোৰ আছিলে যদিও কিবা আধৰুৱা লাগি আছিলে কাৰণ আইতা যিহেতু আমাৰ মাজত নাই উপায় নাই যিহেতু মানুহ জন্মিলে এদিন যাবই লাগিব উপায় নাই আৰু এইপিনে আমাক প্ৰসাদ আনি দিলে বৌহঁতে প্ৰসাদ খাব দিলে অকণমান খাই ল'লোঁ প্ৰসাদ যিহেতু দেৰিও হৈ গৈছে সেইকাৰণে ডাইৰেক্ট ভাতটো খাব গ'লোঁ আৰু এয়া আমি ভাত খাব বহি গ'লোঁ আৰু বহুত টেষ্টি হৈছিলে খানাটো গোটেইখিনি বস্তুৱে বহুত ধুনীয়া হৈছিলে আৰু বতৰটো বহুত বেছি গৰমো নাছিলে ৰ'দটো ইমান চোকা নাছিলে আৰু ভাত তাত খাই মেলি আজৰি হৈ গ'লোঁ আমি আৰু আহি সকলোবোৰে অকণমান লেকচাৰ দি আছিলে এয়া মা এয়া মামাৰ ছোৱালী মীনাক্ষী এয়া মামী আৰু এইজনী মামাৰ ছোৱালী আৰু আমাৰ মীনাক্ষীৰ লগত পূৰা কথা পাতি আছোঁ আগৰ সেই মামাহঁতৰ ঘৰত আহি আমি কটোৱা সেই সময়বোৰৰ কথা পাতি আছিলোঁ কিমান যে ভাল লগা আছিলে নহয় সেই সময়বোৰ বিয়াৰ আগৰ সময় যিটো ঘূৰি নাহে সেইবোৰে আমি কথা পাতি আছিলোঁ কিবা কিবি বহুত জমনি কথা আছিলে সেইবোৰ কৈ কৈ আমি সকলোৱে হাঁহি আছিলোঁ এয়া হৈছে মামাৰ ছোৱালী এয়া বৌ আৰু এইজনী আমাৰ বৌ গোটেইবোৰক লগ পাই বহুত বেছিয়ে ভাল লাগিছে জানেই নহয় মামাহঁতৰ ঘৰত আহি সেই মজাটো মানে কি ক'ম আৰু এইপিনে বাচ্চা পাৰ্টি পূৰা খেলাত লাগিছে আৰু এইপিনে চাওকচোন ইহঁতে কি যে খেলি আছিলে নহয় লগ পাই যি নহওক আজিৰ ভিডিঅ'টো এনেকুৱাই আছিলে একদম সাধাৰণ ভিডিঅ' এটা আছিলে ঠিক আছে তেন্তে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব বাই বাই